বাৰ্তালাপ মিডিয়া একাডেমি ইমানখিনি ছোৱালী আছে ইয়াৰ ভিতৰত যদি আপোনাক এজনীয়ে প্ৰপ'জ মাৰে যদি আপুনি একচেপ্ট কৰিবনে কি কয় কৰি দিম কিন্তু এইটো ফিক্স নহয় এইটো আপুনি ছেকেণ্ড অপশ্যনত বিশ্বাস কৰে বেছিকৈ নাই এইটো কৰি দিম এইটো মই কৈছোঁ মোৰ ভৱিষ্যত একো পৰিকল্পনা নাই যোনে মোক ৰ'জ দি প্ৰপ'জ কৰে মই একচেপ্ট কৰিম কিন্তু এইটো ভৱিষ্যতে কি হ'ব মই নাজানো এইটো প্ৰফেচনেল নহয় এইটো বিয়া পতাৰ পাছত আপোনালৈ মোৰ এটা অনুৰোধ থাকিব বিয়া পতাৰ পাছত যদি আপুনি ছেকেণ্ড অপশ্যন নলয় আকৌ এইটো ভৱিষ্যত পৰিকল্পনা সেইটো ডাইৰেক্ট দলিনত চলি থাকিব নো প্ৰব্লেম এইটো আপোনাক আজিলৈকে মানে এনে ছোৱালীয়ে মানে ফোন কৰিছেনে আপোনাক ভাল লাগে বা আপোনাক ভাল পাওঁ বুলি কোনে কৰা নাই এইটো নহয় এইটো মোক নকৰে মোৰ ইউটিউবৰ ভিডিঅ'কে কৰে আপোনাক কৰে নেকি নাই মোক নকৰে মই ইমানো সেই নহয় মানে নাই বেয়া পোৱা নাই মানে দুটা ছিষ্টেম আছে না কিছুমানে অনলি মোক কৰে তাৰ কিছুমান ল'ৰাক যে কৰে খুব ধুনীয়া দেখে হেণ্ডছম তাক কি হিচাপে কৰিছে এতিয়া যদি মোক কোনোবা ছোৱালীয়ে প্ৰপ'জ কৰে বা কিবা কৰে সেইটো মোৰ হিচাপে নহয় মোৰ ইউটিউব ভিডিঅ' চাই সেই ভিডিঅ' হিচাপে কৰিব বুজি পাইছেনে সকলোৰে চৰ্চা কৰি থাকেতো হেৰি বনাই কিবা কিবা ডিম্পুৰ বিষয়েও কয় ভাল বেয়াবিলাকো কয় ডিম্পুৰ গাৰ্লফ্ৰেণ্ডৰ কথাও বহুত ওলাই আছে হয়নে সকলোৱে গম পাইছা ন আছেনে নাই মই এইটো আজি সুধিয়ে পেলাওঁ আছে নাই ডিম্পু সেনেকুৱা ফিক্স মানে তেনেকুৱা নাই সেনেকুৱা যিটো আমি প্ৰফেচনেল গাৰ্লফ্ৰেণ্ড নাই মানে প্ৰফেচনেল গাৰ্ল কিছুমান থাকে না কেনেকুৱা গাৰ্লফ্ৰেণ্ড আছে মানে গাৰ্লফ্ৰেণ্ড মানে ধৰ এতিয়া যদি গাৰ্লফ্ৰেণ্ড নাথাকে যদি ছোৱালী ফ্ৰেণ্ড আছে ছোৱালী ফ্ৰেণ্ড আপোনাৰ তিনিটা চেনেল হ'ল এতিয়া হিন্দী ব্লগ যে বনাই তিনিওটা মিলি আপোনাৰ পইচা কিমান ইনকাম কৰে ডাইৰেক্ট তেনেকে সোধে নেকি নহয় পইচাটো সেনেকুৱাকৈ ডিপেণ্ড নকৰে কাৰণ এইটো কোনো চৰকাৰী চাকৰি নহয়তো যে এটা সেই পাম পইচাটো বহুত মেটাৰৰ ওপৰত ডিপেণ্ড কৰে এক নম্বৰ কথা অসমীয়া চেনেলৰ পইচা কম দুই নম্বৰ কথা পইচাটো কোনটো ছিজন এতিয়া মই যদি আজি এটা ভিডিঅ'ত যদি মই 1 লাখ ভিউ পাইছোঁ আজি ধৰক জানুৱাৰী মাহ আজিৰ পইচাটো বেলেগ হ'ব মই যদি এই ছেইম 1 লাখ ভিউ মই এপ্ৰিল মাহত আনো এপ্ৰিল মাহৰ পইচাটো বেলেগ হ'ব কাৰণ এডভাৰটাইজমেণ্টে কি সময়ত নিজক কৰিছে আজি ফ্লিপকাৰ্টৰ বিগ বিলিয়ন ডে বা আমাজনৰ যদি গ্ৰেট ইণ্ডিয়ান চেল নাকি এইবিলাক যদি আহি যায় ইউটিউবত পইচা বাঢ়ি যায় কাৰণ চব কোম্পানী এডভাৰটাইজমেণ্ট লগাই দিয়ে চ' এই গোটেই ছিষ্টেমটো কাম কৰে এডভাৰটাইজমেণ্ট মাৰ্কেটিঙৰ ওপৰত এতিয়া কৰোণা আহি গৈছে ইউটিউবৰ পইচা নোহোৱা হৈ গৈছে আপুনি যিমান ভিউ নহওক নাই কাৰণ কোম্পানী পইচা লগোৱাই নাই চব মানুহ বহি আছে লগাই কি আছে কোম্পানী উঠাই দিছে তো এটা কোম্পানী কিমান ওপৰত গৈছে সেই কোম্পানীতে যিকোনো কোম্পানী যি ভিডিঅ' আমি আগত যে এডভাৰটাইজমেণ্ট আহে সেই কোম্পানীকেইটা কি ষ্টেজত আছে সেই ষ্টেজটো চাইহে ইউটিউবত পইচা হ'ব গতিকে মই যদি আজি কৈ দিব পাৰোঁ মই 1 লাখ পাওঁ 1 লাখ 2 লাখ টকা পাওঁ মই কালি তাতকৈ বেছিও পাব পাৰোঁ যদি কোম্পানীবিলাক ভাল এডভাৰটাইজমেণ্টৰ যদি চব হেৰি কৰি দিয়ে আৰু যদি ইণ্ডিয়াৰ অৱস্থা বেয়া হয় পইচা একদম নাপাব পাৰোঁ গতিকে সেইটো ক'লে মানে ভাল নহয় সেয়ে বতৰৰ পৰিৱৰ্তন টাইপ হৈ থাকে